Hi friends, welcome to Medicine and Advisory YouTube channel. মই বাবুল ইছলাম। আজি মই আলোচনা কৰিম irregular period or miss period or absence of menstrual period। যদি sexually active আৰু period হোৱা নাই তেতিয়াহ'লে pregnant হোৱাৰ সম্ভাৱনা থাকে। So missing a period does not necessary you are pregnant। So confirm হোৱাৰ কাৰণে pregnant news দি test এবাৰ কৰি চাব লাগে। যদি পজিটিভ ওলায় সো সবকে মিঠাই খুৱাব, মোকো খুৱাব, আৰু যদি নিগেটিভ ওলায় সো ভিডিঅ'টো শেষলৈকে চাওক। আৰু যদি সেক্সুৱেলি এক্টিভ নহয়, সো পিৰিয়ড মিছ হৈ আছে বা ইৰেগুলাৰ হৈ আছে, এবচেঞ্চ হৈ আছে, তো তেনেকুৱা চিটুৱেশ্যনতো ভিডিঅ'টো শেষলৈকে চাওক। এইটো এটা নেচাৰেল প্ৰচেছ হয়, সো কোনো কাৰণ নোহোৱাকৈ মিছ হ'ব নোৱাৰে। মই গোটেইকেইটা কাৰণ আৰু লগতে সলিউশ্যন সকলো আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাওক। যদি সেক্সুৱেলি এক্টিভ থকা ছোৱালীবিলাকে কেতিয়াবা কণ্ট্ৰাচেপ্টিভ টেবলেট খাই দিয়ে, আনৱান্টেড 72 হওক বা এনি আদাৰ ইমাৰ্জেঞ্চি পিল খাই দিয়ে। চ' কণ্ট্ৰাচেপ্টিভ টেবলেট খোৱাৰ ফলত পিৰিয়ড মিছ হ'ব পাৰে বা এবচেঞ্চো হ'ব পাৰে বা ইৰেগুলাৰ হ'ব পাৰে। ইয়াৰ উপৰি হৰম'নেল ইমবেলেঞ্চ হোৱাৰ কাৰণ থাইৰইড T3 হওক বা T4 বা থাইৰক্সিনেই হওক, থাইৰইড লেভেল ল' অৰ হাই হ'লেও তেনেকুৱা চিটুৱেশ্যনতো হৰম'নেল ইমবেলেঞ্চ হয়। টু মাছ ষ্ট্ৰেছ, টেনশ্যন, ল' ছেক্স ড্ৰাইভ, মুড ছুইং, ছাডেনলি আনএক্সপ্লেইনড ৱেট লছ গেইন, নট ইটিং ইনাফ কেলৰিজ। চ' এইবিলাক কাৰণত হৰম'নেল ইমবেলেঞ্চ হ'ব পাৰে। পিৰিয়ড মিছ হোৱাৰ আৰু এটা কাৰণ পলিচিষ্টিক অভেৰী চিণ্ড্ৰম। এইটোৰ চিমটমছ এক্সেছিভ হেয়াৰ গ্ৰোথ, ইউজুৱেলি বডি অৰ ফেচ, আৰু স্কিন অইলি হ'ব পাৰে বা একনিৰ প্ৰব্লেমো হ'ব পাৰে। ব্ৰেষ্ট ফিডিং মাদাৰৰ ক্ষেত্ৰতো কেতিয়াবা পিৰিয়ড মিছ হ'ব পাৰে। আৰু ক্ৰনিক ডিজিজ, কোনো এটা বেমাৰ বহুত দিন ধৰি হৈ আছে, এই বেমাৰটোৰ কাৰণে মেডিচিন খাই আছে, তেনেকুৱা চিটুৱেশ্যনতো পিৰিয়ড মিছ হ'ব পাৰে। চাওক, পিৰিয়ড মিছ হৈছে বা এবচেঞ্চ হৈছে বা ইৰেগুলাৰ হৈছে, এইটো নৰ্মেলেই হয় আৰু চিন্তা কৰিবলগীয়া একো নাই। প্ৰব্লেম হৈছে যদি সলিউশ্যনো আছে। আৰু নৰ্মেল বুলি কৈছোঁ তো এইটো নৰ্মেলেই। ইট ইজ নৰ্মেল টু হেভ ফৰ দ্য ফাৰ্ষ্ট ফিউ ইয়াৰ্ছ অফ মেনষ্ট্ৰুৱেটিং। আৰু এনেকুৱা চিটুৱেশ্যন হ'লে কেতিয়াবা দেখা যায় ছোৱালীবিলাকে বহুত টেনশ্যন কৰি থাকে, ষ্ট্ৰেছ লয়। চ' তেনেকুৱা টেনশ্যন বা ষ্ট্ৰেছ ল'ব নালাগে, যিহেতু টেনশ্যন বা ষ্ট্ৰেছৰ ফলতো কাৰণটো হ'ব পাৰে। চ' সলিউশ্যনত ৰিডিউচ ষ্ট্ৰেছ টেনশ্যন। ইয়াৰ উপৰিও ইটিং ইনাফ প্ৰটিন এট এভৰি মিল, এক্সাৰচাইজ কৰিব লাগে, বডি ৱেইটটো মেইনটেইন কৰিব লাগে, কনজিউম হেল্ডি ফেটছ। চ' আৰু লাইফ ষ্টাইলটো অকণমান চেঞ্জ কৰিব লাগে। ইয়াৰ উপৰিও মেডিচিন M2 টন চিৰাপ আছে, এমিকৰ্ডিয়েল আছে, হিপ কেয়াৰ আছে। চ' আৰু বহুত মাৰ্কেটত বহুত নামৰ বা ব্ৰেণ্ডৰ মেডিচিন আছে। চ' M2 টনেই হওক বা এমিকৰ্ডিয়েল হওক বা হিপ কেয়াৰেই হওক, এইবিলাক 10 ml কৰি বা যিকোনো এটা 10 ml কৰি 2 times আফটাৰ ফুড ফৰ 3 months। এইটো 3 মাহৰ কোৰ্চ থাকে। চাওক, এনেকুৱা চিটুৱেশ্যনত মোক কেতিয়াবা ফোন কৰিছে ফ্ৰেণ্ডে, তেতিয়া মই বেছিভাগ M2 টন চিৰাপেই ৰিকমেণ্ড কৰিছোঁ। চ' আৰু সিহঁতে আৰামো পাইছে। আৰু চাওক, মই ভিডিঅ'টো বনাইছোঁ জাষ্ট ইনফৰমেশ্যন দিয়াৰ কাৰণে। এনেকুৱা চিটুৱেশ্যন হ'লে লাজ নকৰি, ভয় নকৰি এবাৰ ফিজিচিয়ানৰ লগত কনচাল্ট কৰিব লাগে। ফিজিচিয়ানৰ লগত কনচাল্ট কৰি কেতিয়াবা আপোনাক ডায়েগন'চিছ কৰিব, তাৰপিছত কেতিয়াবা টেষ্ট কৰিবলৈ দিব পাৰে। চ' পাৰিলে এবাৰ কনচাল্ট কৰিব। যদি এইখিনিয়ে, যদি কিবা জানিব লগা আছে মোক কমেণ্ট কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবই নোখোজে। চ'
চ' ছাবস্ক্ৰাইব কৰি দিব। Stay in touch with us, stay healthy. Thanks for the watching video. Bye.